Hello viewers, welcome to my YouTube channel Colors of Wisdom. Aji Kakochang third part apnalokok dekhuam video to hekoleke sabo. तेरे नाल मलैया वे सजना तोड़नी वामी वे तू इश्क मेरा मुर्शद मेरा वे इश्क दे रंग विच रंगिया मैं कन्ना विच मुंदड़ा पईया वे खुद नु गवा मैं होया तेरा वे এই কাকচাং আমি দুবাৰ আহিব লগা হ'ল মোৰ ভাগিনু আহিলে সামাৰ ভেকেশনত ফুৰিবলৈ মাহী মামা ঘৰ তো তাইকো লৈ আহিলোঁ আমি কেনেকৈ গৈছোঁ দেখিছেনে আমি যোনটো সাইডেদি কাকচাঙৰ পৰা মানে উভতিব লাগে আমি সেইটো সাইডেদি আমি এন্ট্ৰি হৈছোঁ কাৰণ যোনটো সাইডে এন্ট্ৰি হ'ব লাগিছিলে সেইটো সাইডে বহুত বেছি জংঘল মানে তো এই গৰমত জংঘল বুলি ক'লে সাপ চাপো ওলাব পাৰে বুলি ভয় লাগিলে আৰু যিহেতু মোৰ অকণমানি পোৱালিজনীক লৈ আহিছোঁ সেইকাৰণে আমি হেফালি নগ'লোঁ আমি উল্টা সাইডে যোনটো সাইডে যে উভতি আহিব লাগে কাকচাং ৱাটাৰফলছৰ পৰা আমি সেইটো সাইডেদি মানে গৈছোঁ এন্ট্ৰি হৈছোঁ তো চাই যাওকচোন কিমান ধুনীয়া আৰু কিমান যাব লাগে খোজকাঢ়ি আগতে মানে তো কেঁচা আছিল তেতিয়াতো বহুত দিগদাৰ আছিল এতিয়াতো বহুত সুবিধা কৰি দিলে বহুতে ভাল কৰিলে খালি এতিয়া চফা কৰা নাই যিহেতু ছিজন হৈ থকা নাই ছিজন হয় আপোনাৰ অক্টোবৰ মানৰ পৰা তো এতিয়া অফ ছিজনেই হয় তো আমি এনেই আহিছোঁ তো চাই যাব কাকচাঙৰ ৰেলিংবোৰ একদম মামৰে ধৰিছে তো খোজকাঢ়োতে একদম পূৰা সাৱধানে খোজকাঢ়িব লাগে নহ'লে কেতিয়াবা ভৰি স্লিপ হ'ব পাৰে বা দুখ পোৱা চান্স থাকে মানে আমি সেইটো কাৰণে লাহে লাহে গৈছোঁ মাজে মাজে য'ত ভাল দেখিছোঁ ত'ত অকণমান উৎপাত কৰিছোঁ য'ত মানে ৰিক্সি দেখিছোঁ তাত আমি ষ্টপ হৈ দিছোঁ তো চাই যাওক আমি কেনেকৈ পাইছোঁগৈ কাকচাং ৱাটাৰফলছ আৰু আমি তাত গৈ কি কৰিম এতিয়া ফাইনেলি আমি আৰু কাকচাং পাম আৰু কাকচাং পাম নহয় কাকচাং পালোঁ তো মেইন ভিউটো মেইন ৱাটাৰফলছ বনালোঁ মই তোমাৰ ইমান ভৰি বিষাইছে ৰখি লৈছোঁ দেই পানীৰ শব্দবোৰ শুনিছেনে ইমান ভাল লাগিছে এনেকুৱা শব্দবিলাক পানী ৱাও একদম মেইন জেগা ফাইনেলি আমি মেইন জেগা পাই গ'লোঁ কাকচাঙৰ ৱাটাৰফলছ মই বহুতবাৰ আহিছোঁ 7 বাৰমান আহিছোঁ কিন্তু মোৰ ভণ্টি ভাঙি অহা নাই দিছ ইজ কল্ড কাকচাং ৱাটাৰফলছ সেইফালেও আহিব পাৰে কিন্তু এইফালেও আহি আহিলোঁ সেইটো জংঘল ন ওম নমঃ শিৱায়
লাগে তাকে ফুৰি মনলে উভতি আহে লৰালি অলপ আমি ধেমালি কৰিলোঁ ধেমালি কৰি হৈ যোৱাৰ পিছত আমি এতিয়া উভতিছোঁ আৰু উভতা ৰাস্তাটোৱেদি উভতিছোঁ যোনটো ৰাস্তা দি আমি এণ্ট্ৰি হৈছিলোঁ সেইটো ৰাস্তা দি আমি উভতি গৈছোঁ আৰু আমাৰ পোৱালি একদম পূৰা ফূৰ্তি কৰিলে আৰু খুব ভাল পালে আৰু এতিয়া দেখুৱাই যাম আগতে মানে যোনবোৰ ভিডিঅ' দেখুওৱা নাছিলোঁ মানে তো এতিয়া অলপ অলপকৈ আপোনালোকক দেখুৱাই যাম guys বুলি কয় hello guys hi guys আমি জংঘলে জংঘলে গৈ আছো মই আজি নতুন ভিডিঅ' আমি জংঘলে জংঘলে অনাই বনাই ঘূৰি ফুৰিছো আহক বন্ধুসকল জংঘল চাওক গাইছে না আহক আহক জংঘল চাওক আমাৰ জংঘলত সেই ছজনীক পালো এয়া ইমান ডাঙৰ ডাঙৰ বোকা এই বোকাত গা ধুইছো বগা জোতা পিন্ধি বগা জোতা গা আহিলে বগা নিপিন্ধে বগা জোতা পিন্ধিলে কি হ'ব মাটি ৰঙৰ পিন্ধিব এইটো কালাৰ বেয়া হাঁহিছো দেই কঁকাল বিষাই গ'লগৈ হাঁহোতে কেতিয়াবা পেট বিষাই কিন্তু মোৰ কঁকালহে ভাঙিছে আমি চিৰিয়াছ হৈ গ'লো আকৌ অলপ পিছত নহয় হলুৱে ফকতীয়া বাঘে খেদাব আমাক বাঘে কেতিয়াবা আপোনালোকেও মন যায়নে এনেকুৱা ফকতীয়া ধেমালি কৰিবলৈ মইতো পোৱালি আহিলে এনেকুৱা ধেমালি কৰিয়ে থাকোঁ আৰু একদম পৰা কমেডি হৈ থাকে আমাৰ ঘৰখন উভতি আহোঁতে এইবিলাক ভিডিঅ' কৰিছোঁ
তো এই ভিডিঅ' কৰি থাকোঁতে আপোনালোকক দেখুৱাই যাম ৰাস্তাটো, আৰু ইমান ধুনীয়া পাহাৰ আছে নহয়, দেখিছে? আজি পোৱালি বহুত ফূৰ্তি কৰিছে আৰু যতিকতে নাচি দিছে, যি মন গৈছে তাকে কৈছে নাচিছে। দিছ ইজ কল কাকচাং যোৱাৰ ৰাস্তা। সেইফালে যাব লাগে, এইফালে। যিহেতু আমি অফ ছিজনত আহিছোঁ, তেতিয়া এইবোৰ দোকান চোকান চব বন্ধ হৈ আছে, আৰু এনে ছিজন টাইমত আহিলে আপোনাৰ ইয়াত গোটেই পাৰ্কিং প্লেচ একদম ভৰ্তি হৈ থাকে, ৰেষ্ট ল'ব পাৰি তাত বৰষুণ চৰষুণ দিলে, আৰু গোটেই এৰিয়াটো আপুনি মানে একদম পূৰা ভেহিকলছ পাৰ্কিং এৰিয়া আৰু ইয়াত খোৱা বস্তু পায়, কিন্তু যিহেতু এতিয়া মানে অফ ছিজন, তো একো খোৱা বস্তু ইয়াত এতিয়া বৰ্তমান নাই। আৰু এইবোৰ দোকানত আহি কিবা কিবি খাব পাৰি, তো খোৱা বস্তু থাকে, ভাগৰ লাগিলে খাব পাৰি। তো ইয়াত আপোনাৰ পাৰ্কিং প্লেচ, বহুত ডাঙৰ পাৰ্কিং এৰিয়া। তো এতিয়া আমি ভিডিঅ'টো কৰিছোঁ, কমচে কম 6:30 হ'ল ইয়াতে, তো কোনো নাই, আমি লাষ্ট। এখন অটো আছে, অটোখন কিবা হৈছে, কিবা ঠিক কৰি আছে দেই, নাজানো। আৰু এইটো ইমান ধুনীয়া পাহাৰ, সেইখন আমাৰ স্কুটি, আৰু আমি এইফালে গৈছিলোঁ। বৰ ধুনীয়া পৰিৱেশটো ভালেই মানে আৰু নেচাৰেল, কিন্তু অকণমান বেছি হাইজেনিক মানুহৰ কাৰণে দিগদাৰ হৈ যায়, কিন্তু ভাল লাগে আৰু। আমাৰ স্কুটি পালেহি, ইমান ফকতীয়া কৈছে, দেখিছে? যাবা নেকি সুধিছে বোলে, দেখিছে? একদম এয়া আমি এতিয়া গৈ আছোঁ। আকৌ ফকতীয়া আৰম্ভ নকৰিবা, চাবা। এয়া আমি গৈছোঁ। আমাৰ টিকলু ফালে মনত পৰিছে, আমাৰ ধুনুমুনু কেঁচুৱাটোলে। চাবোন কা পানী অঁ কেইটা বাজিছে? এতিয়া ভাল লাগিছে। এইখন হৈছে প্ৰথমখন নদী, আৰু ইয়াত ইমান ধুনীয়া ন, দেখিছে? মানে চাৰিওফালে একদম পুৰা ধুনীয়া, থাকিবই মন যায় মানে। আৰু মানুহবোৰে ইয়াত গা চা ধুৱে, আৰু গৰমত আহিলে বৰ মজা লাগে দেই।